গাইছ বেক মাৰি দিছে চেনেল পজিটিভ ব্লগ মোৰ চেনেললৈ স্বাগতম জনাইছো গাইছ এইটো চাব তাৰ পৰা একদম হেয়াৰলৈকে গাইছ হেয়াৰলৈকে পৰি গৈছো গাইছ চবৰে তাৰপিছত গাইছ একদম বোকা গাইছ যাব পৰা নাই পথাৰে গৈছো পথাৰতো অলপমান পানী আছে বহুত মানে গাইছ বহুত কষ্ট হৈছে কি ক'ব গাইছ ৰাস্তাটো বনাই আছে ন বস্তুটো মানে সমান কৰিছিলে ন ওলাই সেই তেতিয়া গাইছ পুৰা বৰষুণ দিলে তাৰ মানে গধূলিয়ে দিলে আৰু গধূলি দিলে গধূলি দি মানে পুৰা বোকা দিয়ে আছে ৰখিছে আৰু পিছবেলা টাইমত অলপমান আৰু ৰাতিপুৱা পৰা দিয়ে আছিলে একদম নলা পানী চাব পৰা গাইছ ভৰ্তি হৈ গৈছে আধা আধি বহুত দিছে মানে বৰষুণ কি ক'ম গাইছ অলপমানকে দি আছে আৰু ঠাণ্ডাটো বহুত পেলাইছে গাইছ চাব পাৰে গছৰ ভাতবোৰ কেনেকৈ হিলি আছে ঠাণ্ডাকৈ মোৰ ঠাণ্ডা লাগি গৈছে আৰু পৰিয়ে গৈছোঁ দেখিব পাইছে অলপমানকৈ ৰ'দটো ওলাইছিলে গাইছ এতিয়া আকৌ ৰ'দটো মানে সোমাইছে ভিতৰলৈ আৰু शाबाश बेटा बहुत बढ़िया ৰ'দটো নামিছে লাহেকৈ তাৰপিছত পুৰা ঠাণ্ডা মানে বহুত ৱেডাৰটো মানে বহুত ঠাণ্ডা গাইছ ঠাণ্ডা কৰি দিছে একদম ঠাণ্ডা যিটো বতাহ পুৰা গাত আহি গৈছে গাইছ মোক চাব পাৰোঁ স্পৰ্টিং মাৰি পিন্ধি আছোঁ ইমানতে খুলিছোঁ দোকানৰ পৰা আহিলোঁ বৰ্তমান কি ক'ব আৰু গাইছ পুৰা মানে তাগৰা আৰু সেইদিনাখন মানে গাইছ মই গাইছ মোৰ ভটভটিখনৰ এইটো অৱস্থা ভালকৈ চাই লওক গাইছ পুৰা বোকা লাগিছে গেৰ চেৰ চবতে বোকালি চফা কৰোঁতে মোৰ চাই লওক ভিতৰতে মই ভটভটিখন লৈ গাইছ গৈছিলোঁ চাউল আনিব গৈছিলোঁ এখন তাত থৈ গৈছিলোঁ চাইকেল এখন তাৰপৰা ল'লোঁ দোকানৰ পৰা মানে এটা ঘৰৰ পৰা সেইখন লৈ গ'লোঁ চাইকেলখনৰ পুৰা হালত বেয়া গৈছে চকা টকা জানি গাইছ এইবোৰ মাটি লিকটীয়া মাটি কেনেকুৱাকৈ লাগি ধৰে চকাত মানে গাইছ একদম চকাটো চাব পাৰিছে গাইছ মানে বহুত কষ্ট কৰি দিলোঁ মই এইটো গাইছ কৈছোঁ ন গাইছ মোৰো ঠাণ্ডা লাগি গৈছিলে গাইছ এইবোৰ চাব পৰা বোকা মানে অলপমান লাগি আছে এতিয়াও মেইনটো গাইছ এইটো এই বস্তুটো চফা কৰোঁতে মোক বহুত টাইম লাগিছে এই বস্তুটো কমচে কম মোক এইটো লাগিছে আৰু ডেৰ ঘণ্টামান গ'ল পুৰা ভালকৈ চফা কৰিছোঁ গাইছ চাব পাৰিছে পুৰা এইখিনি দেখিছে অকণ মামৰ খাই গৈছে গাইছ কি ক'ব আৰু বেয়া লাগিছে আৰু গাইছ যোনটো এই বস্তুটো মোৰ ভাঙিছিলে সেই মালটো মই লগাই থৈ দিছোঁ বৰ্তমান নতুন অৰ্ডাৰ দিব লাগিব মানে দোকানৰ পৰা গ'লে অলপমান ল'ব বেছিকৈ প্ৰাইচটো কাৰণ পৰিব গাইছ একো নাই বাৰু বৰ্তমান এতিয়া কাৰণে এনেকুৱাই চলাইছোঁ আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই চিলড্ৰেন টাটা